নমস্কাৰ ৰাইজ, মই চাৰুতেকা এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিলোঁ। এই ভিডিঅ'টোত বনোৱা হৈছে এখন মাস্ক ঘৰতে বনোৱা হৈছে। যিহেতু এতিয়া কৰোণা ছিজন চলি আছে, মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হৈ পৰিছে। সেইকাৰণে মই ভাবিলোঁ ঘৰতে মাস্ক এখন বনাই দিওঁ বহুত সহজ উপায়েৰে। আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টি যদি চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।